একদম লাষ্টত দি দিবা নেকি এইটো এইফালে বনোৱাৰ পিছত ডাইৰেক্ট ঘৰত যাওঁ ঘৰত যাই মেলি আৰু কি হয় কি নহয় এনেও কালিৰ পৰাহে বিহু কালিহে মেজি চেজি কালি জ্বলাব ন আচ্ছা সেইবোৰ গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম 5 মিনিট পিছত পুৰা খাব পৰা হৈ যাব আৰু চিকেন ফ্ৰাই হেই গাইছ মোৰ এনে এটা নতুন ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ একদম ষ্টাৰ্টিঙতে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ বাকী বেকগ্ৰাউণ্ডটো চাই হয়তো গম পাই গৈছে চাওক বাছত মানে বহি একদম ভিডিঅ'টো আৰম্ভ কৰি আছোঁ কাৰণ অলৰেডি বহুত দেৰি হৈ গৈছে আৰু দেৰি হোৱাৰ কাৰণটো হ'ল উঠোতে লেট হ'ল অলপ লগতে আৰু ঠাণ্ডাৰ বতৰ গমে পায় আমাৰ সেইখিনিত আৰু লাগাত কৰি বেছিয়ে ঠাণ্ডা তো 12টামানত উঠি মেলি একদম গা চা ধুই পূৰা ফিটফাট হৈ ইফালে বেগত কাপোৰ চাপোৰ পূৰা বোজা বান্ধি এতিয়া গৈ আছোঁ গাঁৱত যিহেতু বিহুৰ ছিজন গাঁৱত একদম পূৰা ফুল এনজয় কৰিম আৰু চহৰতটো আমাৰ ইয়াতে কিনো আৰু ক'ত কি এটা মেজি বোলা বস্তু নাই এটা ভেলাঘৰ বনোৱা নাই সেইটো কাৰণে ডাইৰেক্ট গাঁৱত যাওঁ বাকী এতিয়া আমি মানে মই অকলে আছোঁ গাড়ীত জাষ্ট বহিলোঁহে তো এতিয়া বাকী আৰু কি দেখুৱাই থাকিম ডাইৰেক্ট তাত গাড়ীৰ পৰা নামি লওঁ নামি মেলি সকলোখিনি ভালদৰে দেখুৱাইছোঁ নেকি বাকী দেৰি নকৰাৰ লেট ষ্টাৰ্ট দি ভিডিঅ'টো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ইনকাড্ডিক্টেড খালী গাড়ী এখন চাই লৈছোঁ গাইজ যেন ভিডিঅ'টো আৰম্ভ কৰিব পাৰোঁ নহ'লেতো কনফিডেঞ্চ লেভেল মানে পূৰা ল'য়ে হৈ যাব সেইটো কাৰণে ব'লক এতিয়া দেৰি নকৰাকৈ আমি গৈ থাকোঁ লগ পাইছোঁ ব'লক সকলোখিনি দেখুৱাম নে কি আৰু গাইজ সেইফালে চাওঁতে চাওঁতে ইমান 2-3 ঘণ্টা 2 ঘণ্টাৰ বেছি লাগি গ'ল টাইমটো চাব পাৰে এইফালে গুগল মেপটো অন কৰি ৰাখিছিলোঁ মানে যিহেতু চিনি জানি নাপাওঁ ন অকলে আহিছোঁ ফাৰ্ষ্ট টাইম তো 4টাই বাজে আৰু 3:40 ঘৰত নামি গ'লোঁ আৰু ইয়াৰ পৰা এতিয়া মই যাব লাগিব এইটো পিনে মে বি তো ফোন এটা কৰি লওঁ মাক ফোন এটা কৰি মেলি গোটেইখিনি জানি লওঁ ফাৰ্ষ্টতে বাকী গাইজ আহি পাই গ'লোঁ আৰু এতিয়া এইবোৰ গাড়ীতে যাব লাগিব সৰু গাড়ীত তো ইয়াৰ পৰা আধালৈ যাম তাৰপিছত আৰু তাৰ পৰা আৰু গাড়ী চেঞ্জ কৰিব লাগিব দূৰ আছে ইমানো সহজ নহয় আৰু অকলে আহিলে মানে দিগদাৰ হৈ যায় আৰু চাই লওঁ এতিয়া মানুহো হোৱা নাই বলক যাই থাকোঁ আৰু গাইছ এইফালে এখন গাড়ীৰ পিছত এখন গাড়ী চেঞ্জ কৰি আহি পাই গ'লোঁ একদম গাঁও আৰু এইফালে ভাইটি আছে আগত কি খবৰ ভাল তোমাৰ একদম মজা আজি ঘূৰাবতো লাগিবই আৰু আন্ধাৰে হৈ গ'ল এইফালে চাব পাৰে বাকী এতিয়া ডাইৰেক্ট ঘৰত যাওঁ ঘৰত যাই মেলি আৰু কি হয় কি নহয় এনেও কালিৰ পৰাহে বিহু কালিহে মেজি চেজি কালি জ্বলাব ন কালি জ্বলাব আচ্ছা সেইবোৰ গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম বেলেগ এটা ব্লগত হ'ব মে বি চাই লওঁ আৰু এইটো কিমান দীঘল হয় কি নহয় আৰু ইফালে এইবোৰ ইটা চিটা বনাইছে এইবিলাক বেলেগ এটা ব্লগত আপোনালোকক ভালদৰে দেখুৱাই থাকিম বাকী এতিয়া দেৰি নকৰাকৈ সোনকালে যাওঁ ঘৰত ফ্ৰেছ হৈ লওঁ মানে একদম কিবা টাইপ লাগিছে আৰু জোতা পিন্ধি এতিয়া জোতাযোৰ খুলি দিলে কোনো নমৰিলে হ'ল আৰু বাকী দেৰি নকৰাকৈ বলক যাই থাকোঁ আৰু বহুত কেইখন গাড়ী চেঞ্জ কৰিছোঁ আজি ব'লা আৰু গাইছ এইফালে অথনিতে আহি পালোঁ মানে এতিয়া আন্ধাৰ হৈ গৈছে চাৰিওফালে চাব পাৰে আৰু সেইখিনি টাইমত লাইনটো গ'ল ড্ৰেছ চেঞ্জ কৰি চাহ ঠাহ খাই মেলি এতিয়া অলপমান ওলাই যাওঁ কিনো কৰি থাকিব চবত কৰি বেয়া লগা কথাটো হ'ল যোৱাবাৰ আহোঁতে গম পাইছিলে চাগে নেটৱৰ্ক নাপায় ইয়াতে তো এইবাৰ মই পাহৰি 2খন জিঅ'ৰ চিমে লৈ আহিছোঁ ইয়াতে এইবাৰো তেনেকুৱা অৱস্থা হ'ব ৰাতি পাম চাগে চাই লওঁ আৰু ক'ত কি হয় আৰু ভিডিঅ' আপলোড কৰাৰ টাইমত অলপ খালি প্ৰব্লেম পাম বাকী গোটেইখিনি ঠিকেই থাকিব ক'ত লৈ যোৱা আৰু ফালে পুখুৰীটো আছিলে যোৱাবাৰ য'ত আমি মাছ চাছ মাৰিছিলোঁ এতিয়া আন্ধাৰ হৈ গৈছে নাযাওঁ আৰু সেইটো মানে ক'ত যাম আমি এতিয়া কি কৰিব যাবা কেৰাম খেলিব বহুত বছৰ হ'ল খেলাই নাই চাওঁ ৰ'ব ক'ত বা লৈ যায় নেকি চাই থাককচোন গম পাই থাকিব
আৰু এইফালে চাওঁতে চাওঁতে পূৰা আন্ধাৰ হৈ গ'ল মানে ৰাতি। আৰু যদি টাইমটোৰ কথা কওঁ, টাইমটো এইফালে চাব পাৰে 7:40 মানে দেৰি হোৱাৰ দৰে। বাকী আন্ধাৰ যিহেতু হৈ গ'ল, ইফালে জুই পুৱাই আছোঁ আৰু ইফালে মামী, আৰু লগতে ইফালে আমাৰ খানাৰ আয়োজন। কি হ'ব মামা ইয়াতে? ইয়াতে হ'ব ব্ৰইলাৰ ফ্ৰাই হ'ব, তাৰপিছত খাচী মাংস হ'ব। খাচীৰ মাংস আৰু ব্ৰইলাৰ ফ্ৰাই ধুনীয়া কৰি কেৰাহী চেৰাহী বহাই দিছে। আজি মানে ৰান্ধনি হিচাপে মামা নে কি? মামীক ৰেষ্ট দিছে আজি। বহুত খালোঁ মামীৰে পৰা। আজি আপুনি বনাই খুৱাব? মই বনাই খুৱাম। ঠিকে আছে। এতিয়া আৰু এইফালে ৰেডি হৈ আছে, তেতিয়ালৈ আমি অলপমান জুই থুই পুৱাই লওঁ। গোটেইখিনি দেখুৱাই আছোঁ। আৰু উৰুকাৰ দিনটোৰ ৰাতিৰ কথাটো গমেই পায়, দিনততো তেনেকুৱা দেখুৱাবলগীয়া একো নাছিলে, আৰু আহৰি পাওঁতেও অলপমান দেৰি হৈ গ'ল। ৰাতিটো আৰু কিমান দেৰিলৈ থাকোঁ, টোপনি নাহালৈ থাকিম আৰু। এনেই কিমানমান দেৰিলৈ থাকে আপোনালোকে উৰুকাৰ দিনা? 11টা 12টা। এনে দেৰি হয়। আচ্ছা, এনে নৰ্মেল ডেছত 11 মান হয় আৰু। ঠিকে আছে। আজি আৰু অলপমান দেৰি হ'ব। লগতে এইফালে মিউজিক ছিষ্টেমৰ ৰেডি কৰি থৈ দিয়া আছে। পূৰা এনজয় হ'ব আৰু ফালাফালি। আপোনালোকে বাছ চাই থাকক আৰু স্কিপ নকৰিব। যদি চেনেলটো নতুন কৰি আহিছে, ছাবস্ক্ৰাইবটো কৰি ৰাখিব। দেখুৱাইছোঁ সকলোখিনি, লাহে লাহে চাই থাকক। আৰু এইফালে চাওঁতে চাওঁতে পূৰা চিকেন ফ্ৰাই ৰেডি হৈ গৈছে নে কি? খাব পাৰিম মানে অলপ দেৰি কৰি আৰু মামা? খাব পৰা হৈ গৈছে মানে 5 মিনিট পিছত পূৰা খাব পৰা হৈ যাব আৰু ধুনীয়াকৈ চিকেন ফ্ৰাই। আৰু এইফালে চাওঁতে চাওঁতে ফ্ৰাই পূৰা ৰেডি গ'ল, খোৱাহে কথা। পূৰা ধুনীয়া কৰি এক পিচ লৈ লৈছোঁ। গোটেইখিনি মামাকে বনাব দিবা দেই, ভাল লাগিছে। টেষ্ট কেনেকুৱা হৈছে? সঁচা কথা কোৱা, একদম অনেষ্ট ৰিপ্লাই কৰা, ৰিভিউটো অনেষ্ট দিয়া পূৰা। একদম মজা পূৰা, বেয়া মজা বনাইছে। খাই লওঁ ফাৰ্ষ্টতে, বেছি আৰু কথা কৈ থাকিব একদমেই মন নাই মানে আগত ৰাখি কেনে, সেইটো কাৰণে। আৰু ধুনীয়া কৰি ফ্ৰাই হোৱাৰ পিছতে এইফালে আৰু বহাই দিছে, কি হয় এইটো? খাচী মাংস। খাচীৰ মাংস এইবিলাক চব্জি একদম লাষ্টত দি দিবা নেকি এইটো? এইফালে বনোৱা হোৱাৰ পিছত একদম লাষ্টত দি দিব পূৰা। আজি একদম আমাৰ ৰান্ধনি কিন্তু বেলেগ ৰান্ধনি দেই, আজি বেয়া মজা বনায়। বাছ সেই নিজে বনাই খোৱা ফিলটো নাপাম আৰু আজি উৰুকাৰ। বাকী গাইজ খাই লৈ একদম পূৰা বঢ়িয়া কৰি ৰাস্তাত ওলাই আহিছিলোঁ, ভাবিলোঁ মানুহ চানুহ থাকিব চাগে। চাওক না পূৰা চুনচান হৈ আছে, কোনো নাই। আগত মানে মানুহৰ ঘৰ চৰ আছে, কিন্তু শুই গ'ল চববিলাক। আমাৰ আৰু গুৱাহাটীত এতিয়া ষ্টাৰ্টহে হৈছে চাগে পাৰ্টি চাৰ্টি। তাকে ভাত চাত খোৱা ইমান দেখুৱাই নাথাকিলোঁ, আৰু কি দেখুৱাম, সেই বগা ভাতেই মাংস সেয়ে আৰু ছেইমে নে কি? সেইবোৰ আৰু দেখুৱাই কি হ'ব, হয় নাই? একো লাভ নাই, একো লাভ নাই। একো দেখুৱাবলগীয়া তেনেকুৱা নাছিলে। গুৱাহাটীৰ পৰা আহিলোঁ, আৰু যোৱাবাৰ যিটো গাঁৱৰ ভিডিঅ' বনাইছিলোঁ আহাতে, তাতে ধুনীয়া কৰি গোটেইখিনি যিহেতু দেখুৱাই দিলোঁ, তো এইবাৰ আৰু ইমান দেখুৱাই থকা নাই। বাকী কালিহে মেইন হ'ব আৰু, হয় নাই? য়েছ, কালি একদম পূৰা ধামাকা কৰি এটা ব্লগ আহিব। এতিয়া টেনশ্যন এটাই, নেটৱৰ্কৰ কাৰণে কেনেকৈ ভিডিঅ'বিলাক আপলোড কৰিম। হ'ব বাৰু, চাই ল'ম সেইখিনি নে কি? আপোনালোকে অলপমান খালি মৰম চেনেহ দেখুৱাব আৰু কি। লগ পাম আছোঁ কালিৰ দিনটোত, কালিৰ ভিডিঅ'ত, এটা বেলেগ দিনত এটা নতুন ভিডিঅ'ৰ কণ্টেণ্ট লৈ। তেতিয়ালৈ বাই বাই, জয় অসম, বাই বাই নে কি? হেপী বিহু গাইজ, দিয়ক।